নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকৰ মাজলৈ আগবঢ়াই আনিছোঁ মচুৰ দালিৰ পিটিকা। আমি সকলোৱে পিটিকা খাওঁ, সকলোৱে খোৱাৰ পিটিকা ভিন ভিন হয় আৰু সকলোৱে আমি বেলেগ বেলেগ ধৰণে পিটিকা বনাই মেলি খাই ভাল পাওঁ। আমিও আজি মচুৰ দালিৰ পিটিকা কেনেকৈ বনালোঁ তাকে আপোনালোকৰ আগত দেখাবলৈ আগবাঢ়ি আহিলোঁ। আপোনালোকে ভিডিঅ'টো চাব বুলি আশা থাকিল আৰু মোৰ ভিডিঅ'বোৰ কমেণ্ট কৰিব, লাইকো কৰিব আৰু ছাবস্ক্ৰাইবো কৰি দিব, তেতিয়া চেনেলটো আগলৈ আগবাঢ়ি যাবলৈ সহায় হ'ব। আপোনালোকলৈ এয়া মচুৰ দালিৰ পিটিকা আগবঢ়াই আনিছোঁ। এইফালে কেইটামান মচুৰ দালি তিয়াই থৈছোঁ আৰু এইফালে পকা তেলত পিঁয়াজ আৰু মেথি গুটি আগতীয়াকৈ কাঢ়ি থৈ দিলোঁ, কাৰণ ভাজিও বনাইছিলোঁ। আৰু এখন কলপাতখন অকণমান লেৰেলাই ল'ম। তাৰপাছত আপোনালোকক কেনেদৰে কৰিম দেখুৱাই আছোঁ দেই। পাতখিলা মই এনেদৰে গেছৰ ষ্টভটোতে লেৰেলাই লৈছোঁ। আপোনালোকে চাগে জুইত লয়, আমাৰ জুই বাহিৰত ধৰা হয় বাবে ভিতৰত ধৰা নহয়, সেইবাবে গেছৰ ষ্টভতে এখন অকণমান লেৰেলাই লৈছোঁ। এনেদৰে কলপাতখন ল'লোঁ, কলপাতখনত এয়া মচুৰ দালি দি দিছোঁ। ইয়াতে অকণমান নিমখ দি দিম, সোৱাদ অনুযায়ী অকণমান নিমখ দি ল'লোঁ। নিমখ দিয়াৰ পিছত পাতখিলা এনেদৰে ভাজ কৰি পেক কৰি দিম। দেখিলেনে মই কেনেদৰে পেক কৰিছোঁ? এয়া আপোনালোকে কেনেদৰে পেকিং কৰে দেখাবচোন কলপাতেৰে। মই কলপাতেৰে এনেকৈ পেকিং কৰোঁ। ভালকৈ গাঁঠিটো দিব নাজানো, তথাপিতো দিছোঁ আৰু খাই ভাল পাওঁ কাৰণে মাজে সময়ে কেতিয়াবা বনাবলৈ চেষ্টা কৰোঁ। এতিয়া আকৌ দেখুৱাইছোঁ দেই। এইটো বান্ধি মেলি হোৱাৰ পাছত এনেকৈ দি দিলোঁ। মই এনেকৈ দি দিলে ইয়াত থকা যিখিনি পানী আছে, পানীখিনি তললৈ গুচি যাব। তেতিয়া আমি য'ত মানে এইটো ভাপত দিম, তেতিয়া তাত ধৰক পানীবোৰ নাথাকে আৰু। এয়া দেখিছেনে, ছোৱালীজনীয়ে যি কাম কৰোঁ আহি জুপি জুপি চাই থাকিবহি আহি। এনেদৰে কুকাৰত চাউলখিনি ভৰালোঁ, ভৰাই মই পানী দি দিম। পানী কুকাৰত জোখ পৰিমাণে পানী দি তাতে এয়া বনাবৰ বাবে মচুৰ দাইলৰ পিটিকাকণ ভাপতে সিজিবৰ কাৰণে কুকাৰটোতে সোমোৱাই দিওঁ দিয়া। কুকাৰটোতে সোমোৱাই দিম। কুকাৰটোতে তাতে ভাপতে সিজক। তাৰপাছত যেতিয়া ভাত খাব হ'ব, তেতিয়া কুকাৰটোৰ পৰা উলিয়াই তেল আৰু পিঁয়াজৰ লগত পিটিকি ভাতৰ লগত খাম, পৰিৱেশন কৰিম। এইদৰে আমাৰ প্ৰস্তুত হৈ গ'ল এয়া মচুৰ পিটিকা। আপোনালোকেও এনেদৰে পিটিকা বনাই মেলি খাব দেই। এয়া আমাৰ মচুৰ পিটিকা ৰেডি হৈ গ'ল। আমি এতিয়া ভাতৰ লগত পৰিৱেশন কৰিম। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আকৌ পুনৰ শুভেচ্ছা জনালোঁ। নতুনকৈ আকৌ এটি ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াই আনিম। বাই বাই।